প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এজনে কোৱেশ্চন কৰিছে যে 2008 চন বা 9 চন বা 10 চনৰ ভিতৰত যিসকলে চৰকাৰী BPL ঘৰ লাভ কৰিছে আৰু চৰকাৰী BPL ঘৰ লাভ কৰিব নেকি। 2 নম্বৰ কোৱেশ্চনটো হ'ল চৰকাৰী BPL ঘৰৰ লিষ্টত নাম থকাৰ পাছতো লিষ্টৰ পৰা নামটো কাটি দিলে এতিয়া আমি কি কৰিম। মই আজি এইটো ভিডিঅ'ত আপোনালোকক এই দুটা কোৱেশ্চনৰ এনসাৰ ভালকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ গাঁৱত কোনোবাই 10 চনৰ ভিতৰত চৰকাৰী BPL ঘৰ লাভ কৰিছিল এতিয়া কিন্তু এইসকল লোকে আৰু এবাৰ চৰকাৰী BPL ঘৰটো লাভ কৰিব, কিয়নো যেটো 10 চনৰ আগত চৰকাৰী BPL ঘৰ আহিছিল এইটো ঘৰৰ নাম আছিল IAY BPL ঘৰ আৰু বৰ্তমান যেটো চৰকাৰী BPL ঘৰ আহি আছে এইটো ঘৰৰ নাম হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আৰু যিসকল লোকে 2010 চনৰ আগত চৰকাৰী BPL ঘৰটো লাভ কৰিছিল এইটো ঘৰৰ নাম হৈছে IAY BPL ঘৰ। যিসকল লোকে 2010 চনৰ আগত চৰকাৰী BPL ঘৰটো লাভ কৰিছিল সেইসকল লোকে কিন্তু যদি ঘৰ পোৱাৰ যোগ্য হয় তেতিয়াহ'লে কিন্তু আৰু এবাৰ সেইসকল লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী BPL ঘৰটো লাভ কৰিব। সেইটো হৈছে ফাৰ্ষ্ট কোৱেশ্চন। আৰু 2 নম্বৰ কোৱেশ্চনটো হ'ল যে নাম থকাৰ পাছতো লিষ্টৰ পৰা নামটো কাটি দিলে কিয় কাটি দিলে মই আপোনালোকক বুজাই দি আছোঁ। যেতিয়া আপোনাৰ ঘৰত পঞ্চায়তৰ পৰা বা অফিচৰ পৰা আপোনাৰ ঘৰত জিঅ'টেক কৰিবলৈ আহিছিল বা আপোনাৰ ঘৰত সাৰ্ভে কৰিবলৈ আহিছিল, যদি আপোনাৰ ঘৰত এটাও ইটাৰ ঘৰ থাকে তেতিয়াহ'লে কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰটো লাভ নকৰিব, কিয়নো এইটো কিন্তু নতুন নিয়ম আহি গৈছে। বহুতৰে কিন্তু লিষ্টৰ পৰা নামটো কাটি গৈছে। যদি কাটি গৈছে আপোনালোকে সেইটো প্ৰব্লেম কেনেকৈ সলভ কৰিব মোক কমেণ্টত কৈ দিয়ে, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনাৰ ঘৰত সাৰ্ভে কৰিবলৈ আহিছিল আৰু দেখিছিল যে আপোনাৰ ঘৰত ইটাৰ ঘৰ আছে বা আপোনালোকে অলপমান ধনী মানুহ হয় তেতিয়াও কিন্তু আপোনাৰ BPL ঘৰৰ লিষ্টৰ পৰা আপোনাৰ নামটো কাটি দিব। বহুতে কিন্তু লোন লৈ বা যি কৰি হওক এটা ঘৰ তুলিছিল ইটাৰ ঘৰ। যদি আপোনাৰ ঘৰত সাৰ্ভে কৰিবলৈ আহিছিল অফিচাৰ বা যিকোনো আপোনাৰ পঞ্চায়তৰ পৰা লোক, যদি আপোনাৰ ঘৰত আহি দেখিছিল যে আপোনাৰ ঘৰত এটা ইটাৰ ঘৰ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে আৰু চৰকাৰী BPL ঘৰটো লাভ নকৰিব। যদি আপোনালোকৰো এনেকুৱাকৈ হৈ আছে আপোনালোকে এইটো প্ৰব্লেম কেনেকৈ সলভ কৰিব পাৰিব মোক কমেণ্টত কৈ দিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনাৰ BPL ঘৰ লিষ্টত নাম আহিছে তেতিয়াহ'লে কিন্তু আপোনালোকে ইটাৰ ঘৰ নতুলিব, নহ'লে কিন্তু আপোনালোকে আৰু চৰকাৰী BPL ঘৰটো লাভ নকৰিব। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। যদি আপোনালোকৰ কিবা ক'ব লগা আছে মোক কমেণ্টত ক'ব পাৰে, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব, তেতিয়াহ'লে আপোনালোকে সকলোৰে আগত ভিডিঅ' পাই যাব।